হেল্ল' হেল্ল' শুনিছানে? কোৱা। মই আজিৰ পৰা এই ঘৰখনত নথকা সিদ্ধান্ত লৈ পেলাইছো। আপুনি বেগতে আহি মোক মাৰ ঘৰত থৈ আহকগৈ। একেবাৰে উশাহ ল'ব পৰা নাই। শুনিছানে? আহক আহক। উশাহ ল'ব পৰা নাই কিয়? কিয় পেটৰ বিষ হৈছে নেকি? তুমি ডাক্তৰৰ ওচৰলৈ যোৱা নাই? ইণ্ডিয়ানে আছামেজৰ সৈতে দেখোন যোগাযোগ কৰিব পাৰা তুমি। নাই আপুনি ভবাৰ দৰে নহয়। মই মাথো এখনতেকো এখন ঘৰত থাকিব নোৱাৰো। মই বৰ অশান্তিত আছো। আপুনি ঘৰৰ পৰা ওলাই গৈ দিনৰ দিনটো ঘৰখনৰ সমস্যাবোৰত অলপো মন কাণ নিদিয়ে। চোৱা মই যাম, তোমাক মই খুবেই ভাল পাওঁ। ঘৰখনত য'ত যি লাগে সকলো ব্যৱস্থা মই কৰি থৈছো। তোমালোকে দুয়োজনে মিলা প্ৰীতিৰে ঘৰখন ৰক্ষা কৰিবহে লাগে। তাতে মই অফিচাৰৰ নিৰ্দেশ মতে এইকেইদিন কামত ব্যস্ত থাকিবলগীয়া হৈছে। তাকে নকৰিলে দৰমহা পতন কৰিব বোলে। ওপৰৰ পৰা আহা নিদেই। তেনেস্থলত মই কৰো কি কোৱাচোন মজা। হ'ব আপুনি সেইবোৰ বাহানা কৰি থাকিব নালাগে। মই ই ৰিক্সা এখনকে লৈ মাৰ ঘৰলৈ যাব পাৰিম। আপোনাৰ কোনো দৰকাৰ নাই। মোৰ মৰমৰ জাননী তোমাৰ খং উঠিছে। এতিয়া হৈছে ঘৰখন মই একো বুজিবই পৰা নাই। বহুত মৰম হয়। হে ভগৱান, কিবা এটা উপায় দিয়া আৰু মোক। এই ঘৰখনত তাই নাহোঁতে কিমান যে ভাল আছিল। যি বিচাৰো তাকে পাইছিলো। যলৈ ফুৰিব ইচ্ছা কৰো তালৈ নিছিল। হাতত পাই পইচা গুজি দিছিল। এই কুলখনি অহাৰ পৰা ধৰি মোৰ সকলো সুখ শান্তি নাইকিয়া কৰিলে। মাক দেউতাক আহিলে তাই কি চাবা। ঘৰৰ সকলো বস্তু উলিয়াই দি পঠিয়াই। ভিক্ষাৰী জাত ঘৰখন উদং হৈ যাওক। তালৈ ফুৰকেবে নাই। কিবা এটা খাই লৈ ভোকো লাগিছে। প্ৰথম বোলে মই মোৰ জীৱনটো তেওঁৰ ওচৰত উচৰ্গা কৰিছিলো। কিন্তু ভবাৰ দৰে নহল। সকলো সুখ শান্তি আমি ভবাৰ দৰে নহয়। মই এতিয়াহে বুজিলো মোৰে কৰবাত ভুল আছে। কি যে কৰো, কাক মাতো, এও ঘৰত নাই। মা ইমান যে বিষাইছে, কাক মাতো, কি কৰো। মা কি যে কৰো, ৰক্ষা কৰা মোক, ৰক্ষা কৰা। মহাৰাণী মহাৰাণী, মোক ৰক্ষা কৰা। ভন্টি ভন্টি মোক বচোৱা, মোক ৰক্ষা কৰা। ভন্টি শুনিছানে, মোক বচোৱা। মোৰ পেটটো বৰকৈ বিষাইছে, শুনিছানে? মোৰ উশাহটো চুটি হৈ আহিছে। বাইদেউ কি হৈছে, কি হৈছে আপোনাৰ? কি হৈছে বাইদেউ, কি হৈছে আপোনাৰ? বাইদেউ কি হৈছে, কি হৈছে নকয় কিয়? মোৰ পেটটো বৰকৈ বিষাইছে, কিবা এটা ব্যৱস্থা কৰা, নহলে মই পৰি থাকিম।
বাইদেউ তেনেকৈ নক'ব, আপোনাৰ একোৱে হোৱা নাই। মই কিবা এটা ব্যৱস্থা কৰি আছো, ৰ'ব। পেটটো ইমান বিষাইছে। বাইদেউ আপুনি চিন্তা নকৰিব, মই আপোনাৰ কাৰণে মৌ আৰু নেমু পানী অলপ আনিছো, খাই দিয়কচোন। বাইদেউ ভাল পাব পাৰে, আপোনাৰ গেছ ফৰ্ম হৈছে চাগে, খাই দিয়ক। হ'ব দিয়া, তুমি ইমান কষ্ট কৰিব নালাগে, খাইছো, অলপ পিছত চাগে ভালে পাওঁ। হে ভগৱানে ৰক্ষা কৰা। বাইদেউ ভাল হ'ব, বেছি চিন্তা কৰি নাথাকিব, ভাল হ'ব দিয়ক, বেছি চিন্তা কৰি নাথাকিবচোন। অলপ ভাল পাইছো। সঁচানে বাইদেউ? তুমি এই ঔষধবিধ কেনেকৈ জানিলা? মই বন-দৰৱৰ কিতাপখন অধ্যয়ন কৰি পাইছো। হয়নে? বহুত ভাল কৰিছা তুমি। প্ৰাথমিক চিকিৎসাৰ বাবে আমি কিছুমান ঘৰৰ চাৰিওফালে থকা বনৌষধি গছসমূহৰ পৰাও ঔষধ পাব পাৰো। নেকি? তুমি নথকাহেঁতেন আজি মোৰ জীৱ উৰি গলে হয়। বাইদেউ তেনে ক'ব নাপায়, জীয়াই থকাৰ আশা আকাংক্ষা থাকিব লাগে। মাথো আমাক লাগে সততা, সদ্ভাৱ, দয়াশীলতা, মনোভাৱ। তেতিয়াহে এই সংসাৰখনত দীৰ্ঘজীৱী হৈ থাকিব পাৰিব। তুমি ঠিকে কৈছা, তুমি এজনী শিক্ষিত বোৱাৰী, তুমি চব কথা বুজি পোৱা। মইহে এজনী নিজকে লাজ লাগে। বাইদেউ বাইদেউ মই ওলাইছো। মই আজিৰ পৰা এই ঘৰখনত কোনোদিনে অশান্তি নিদিওঁ, কোনোদিনে এই ঘৰখনলৈ ভৰি দিবলৈ নাহো। আপুনি শান্তিত থাকক। ৰবাচোন, তুমি কিয় তেনেকুৱা ভাবিছা? আহাচোন বহা। মই তোমাক বহুত শাৰীৰিক মানসিক অত্যাচাৰ কৰিছিলো। এই অত্যাচাৰৰ বাবে মই কেতিয়াও ক্ষমা যোগ্য নহওঁ। তথাপিও তোমাক মই ক্ষমা ভিক্ষা মাগিছো। তুমি জানো তোমাৰ বাইদেউ বুলি মোক ক্ষমা নকৰিবা। তুমি এই ঘৰখন এৰি কেতিয়াও গুচি নাযাবা। বাইদেউ আপুনি মোৰ বিশ্বাসে হোৱা নাই, আপুনি যে ইমান সোনকালে সলনি হ'ব। কিয় নকৰিম? আপুনিতো মোৰ নিজৰ বাইদেউ সদৃশ। চোৱা, আজিৰ পৰা এই ঘৰখনত মোৰ সমানে তোমাৰো অধিকাৰ আছে। মই এনে ভুল দুনাই নকৰো। মই তোমাক প্ৰতিশ্ৰুতি দিলো, তুমি পাৰিলে মোক ক্ষমা কৰিবা আৰু মই ভুল কৰিব চেষ্টা নকৰো। বাইদেউ, ভণ্টি, বাইদেউ আপুনি বৰ হৃদয়বান। মই আপোনাৰ অন্তৰ জয় কৰিবৰ বাবে বৰ সুখী অনুভৱ কৰিছো। আহা, আজিৰ পৰা আমি সকলো নাৰীয়ে পৰস্পৰে পৰস্পৰক সন্মান কৰাৰ পণ লওঁ। বাইদেউ, ভণ্টি, আমাৰ ভিডিঅ'বোৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব।